মালটো যা এইটো পুখুৰী আহিব তাক দিব নালাগে খাবই লাগিব নাচিব লাগিব অলপ ল'ৰা ছোৱালী দুটা হৈ গ'লে পুৰা শাসনত ৰাখিছে এইবাৰ I don't know if I'm changing over. Hello viewers and welcome ঘৰটো হৈছে এইটো অনলি মানে ত্ৰিপাল তৰা হৈছে ইয়াৰ ৰিজনটো হ'ল চব কামে কামে থাকে আৰু ময়ো আহি পাওঁতে দেৰি হ'ল চব তেনেকেই আহি পেলাই লগ খাই পেলাই
গৌতমেতো বিয়া চিয়া পাতিয়ে দিলি আৰু ন এইবাৰতো পুৰা শাসন ল'ৰা ছোৱালী দুটা হৈ গ'লে পুৰা শাসনত ৰাখিছে এইবাৰ গৌতমৰ নামত অ'কে গাইজ তো কালি কি হ'ল ৰাতি মানে বেছি দেৰি হোৱাৰ কাৰণে আমাৰ ব্লগটো এণ্ড কৰা নহ'ল আৰু আজি হৈছে বিহু গতিকে মোৰ ফালৰ পৰা সকলোলৈ বিহু শুভেচ্ছা যাচিলোঁ আৰু এতিয়া আমি গৈ আছোঁ কামপুৰত হৈ আছে ভোগালী মেলা গতিকে ভোগালী মেলা অলপ চাই পেলাই তাৰপিছত আকৌ ৰিটাৰ্ণ হ'ম তো তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু কালি যিহেতু মানে বহুত দেৰি হোৱাৰ কাৰণে আৰু ৰাতি মানে ইমান ব্লগ বনোৱা জষ্টটো নাথাকিলে সেইকাৰণে মই ইমান ভিডিঅ' তেনেকৈ নবনালোঁ আৰু গতিকে আজি ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছোঁ তো তাৰ আগতে আমি যাওঁ ভোগালী মেলা চাই চিতি তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চ' গাইছ আমি আহি পাই গ'লোঁ ভোগালী মেলা আৰু এতিয়া ভোগালী মেলা ভিতৰৰ ফালে গৈ আছোঁ আমাৰ লগত আছে আৰু এইফালে আছে চবৰে নুঠিবি নেকি ক আছাম চাফ হাউচ আৰু যিহেতু বৰষুণ দিয়াৰ কাৰণে এইবাৰ মেলা বহুত ঠাণ্ডা আৰু গম পাইছে কৰোণাৰ কাৰণে বহুত প্ৰগ্ৰাম কেঞ্চেল কৰি দিলে ছিংগাৰো কেঞ্চেল হৈ গ'ল আৰু এইফালে পুৰা গান চলি আছে আৰু আমি এতিয়া যাম অলপ মেলা চাইডত অলপ দেখাম আপোনালোকক কি কি আছে মালটো যে এইটো পুখুৰী আহিব তাক দিব নালাগে পুখুৰী